এভৰিৱান সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি যেহেতু সানডে স্পেচিয়েল আপোনালোকক ক'লোৱে আজি মই বনাম বেম্বো শ্বুট উইথ পৰ্ক গ্ৰেভি নিচিনাকৈ বনাম আৰু লগতে অকণমান ড্ৰাই ফ্ৰাই বনাম সেয়েহে এয়া ওলাই গৈ ধুনীয়াকৈ লৈ আনিলোঁ গোটেইখিনি বলক তেতিয়াহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মাংসখিনি যেহেতু বহুত ডাঙৰকৈ কাটি দিছিলে সেয়েহে মই অকণমান দুভাগ কৰি সৰু সৰু কৰি লৈছোঁ যেহেতু ড্ৰাই ফ্ৰাইও বনাম তাৰ বাবেও অকণমান পিচটো সৰু কৰি লৈছোঁ মাংসখিনি শুকানে মই কেৰাহীত এনেদৰে অলপ সময় ভাজি লৈছোঁ যেহেতু গাহৰি মাংসত নিজৰে বহুত বেছি তেল ওলায় সেয়েহে মই এক্সট্ৰা একো অইল ইউজ নকৰোঁ যিহেতু বহুত বেছি তেল হ'লে ভালো নালাগে দিয়কচোন সেয়েহে আৰু ইফালে মই ড্ৰাই ফ্ৰাই কাৰণেও সেই একে প্ৰচেছতে গোটেইখিনি সৰু সৰুকৈ কাটি এতিয়া মই এখন তেৱাত ধুনীয়াকৈ এনেদৰে ভালদৰে অলপ সিজিবলৈ দিছোঁ আৰু ইয়াৰ পৰা যেতিয়া তেলটো ওলাব সেইখিনিতহে মই বাকীখিনি ইউজ কৰিম এয়া দেখিছেনে মাংসখিনি সিজি ধুনীয়াকৈ ইয়াৰ পৰা তেল ওলাই গৈছে আৰু কিমান তেল ওলাইছে চাওকচোন ইয়াতে মই এতিয়া অলপমান নিমখ দি দিলোঁ যিহেতু আপুনি মই দিয়া নাছিলোঁ সেয়েহে নিমখো এতিয়াই দিছোঁ আৰু আগতেও দিব পাৰে কোনো কথা নাই আৰু লগতে হালধি দিলোঁ আৰু সেইখিনি তেলতো দিলোঁ অলপমান পিঁয়াজ আৰু এইখিনিতে গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম সিজিবলৈ আৰু ইয়াত পিঁয়াজ মই প্ৰথমে কমকৈ দিছোঁ আৰু অলপ পাছত দিব পাৰে ইফালে মই গ্ৰেভিখিনি যে বনাইছিলোঁ তাতো সেই মাজতে অকণমান জেগা উলিয়াই তেলখিনি যিমান ওলাইছে দেখিছেনে তাতে মই আকৌ হালধি পিঁয়াজ নহৰু নিমখ ধুনীয়াকৈ গোটেইখিনি দি দিম আৰু এয়া অকণমান নহৰু দিছোঁ থেতালি লোৱা আৰু পিঁয়াজ অকণমান পিছত দিছোঁ সৰহকৈ এইখিনি অলপ দেৰি আকৌ সিজিবলৈ দিয়াৰ পাছত মই আকৌ দি দিলোঁ ধুনীয়াকৈ সৰু সৰু আৰু লগতে অকণমান ডাঙৰকৈ কটা আলু এটা আৰু এয়া দি দিছোঁ বেম্বো শ্বুটছ আৰু লগতে মিহিকৈ কটা পিঁয়াজ অলপমান আৰু এয়া দি দিলোঁ অকণমান চয়া চচটো আপোনালোকে স্কিপ কৰিবও পাৰে সেয়েহে মই যিহেতু বিলাহী চিলাহী ইউজ কৰা নাই কাৰণ বেম্বো শ্বুটছটো অলপ টেঙা নিচিনা হয় সেয়েহে টেঙা বেলেগকৈ দিবলৈ কোনো দৰকাৰ নাই এইখিনিৰে হৈ যাব আৰু এইখিনি আকৌ অলপ সময় মই ধুনীয়াকৈ লৰাই থাকিম আৰু অলপ লৰাই দিয়াৰ পাছত ইয়াত মই দি দিছোঁ অকণমান কুহুমীয়া পানী ইফালে ড্ৰাই ফ্ৰাইখিনি প্ৰায় ৰেডি হৈ গ'ল আৰু তাতে যোনখিনি তেল থাকিলে বহুত বেছি তেল থাকিলে সেয়েহে ভাবিলোঁ আলু এটা তাতে এনেকৈ সৰু সৰুকৈ ভুজিয়া কাটন দি ধুনীয়াকৈ ফ্ৰাই কৰি দিম খাবলৈ ভাল লাগিব
ফাইনেলি আমাৰ সানডে স্পেচিয়েল লাঞ্চ থালি ৰেডি হৈ গ'ল পৰ্ক আৰু বেম্বো চুটছৰ হেতি কম্বিনেশ্যনটো বহুত বেছি ধুনীয়া হয় আপোনালোকে যদি ট্ৰাই কৰা নাই আনকালে তেতিয়াহ'লে ট্ৰাই কৰি চাব গতিকে আজিলৈ আহোঁ পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম গতিকে ভিডিঅ' যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই